এভৰিৱান, আজি বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ এটা সৰু ভিডিঅ' লৈ আনিছোঁ। যিহেতু পূজা আহি আছে, সকলোৰে মনত একদম উখল মাখল হৈ আছে চাগে। আৰু এতিয়া মই আজি ভাবিছোঁ আজি অলপ কিবা কিবি বজাৰ কৰিম, সেইটো কাৰণে আজি অফিচৰ পৰা সোনকালে ওলালোঁ। আৰু এতিয়া মই চিটি বাছত বহি আছোঁ। এতিয়া গৈ মিষ্টাৰক লগ কৰিলোঁ গণেশগুৰিত। তাৰপিছত এতিয়া আমি গৈ আছোঁ এতিয়া ফ্ৰেন্সিলৈ। ব'লক তেতিয়াহ'লে ভিডিঅ'টো আজি ষ্টাৰ্ট কৰোঁ। আৰু এতিয়া আমি ফ্ৰেন্সি বজাৰ পাই গৈছোঁগৈ। বৰ্তমান 1 ঘণ্টা লাগিলে মই তাতে আহোঁতে, আৰু এয়া পাৰ্কিং কৰি ল'লোঁ। আজি বহুত মানুহ আছে, বহুত। আৰু কি দেখাব পাৰোঁ কি নেদেখাব পাৰোঁ নাজানো, অকণমানকৈ হ'লেও দেখাম। আৰু এয়া প্ৰথমতে গৈ সোমাই টাৱেল দেখিলোঁ। টাৱেল বহুত প্ৰয়োজন হৈ আছিলে এইকেইদিন আমাৰ ঘৰত সেইটো কাৰণে কেইখনমান টাৱেল লৈ ল'লোঁ। আৰু গা চা ধুবৰ কাৰণেও ভাল হয়। ফুটপাথত আপুনি যেনেকুৱা ধৰণৰ বস্তু বিচাৰে চব বস্তুৱে ইয়াত এভেইলেবল পাব। আৰু এইবিলাক কুৰ্তিবিলাক যে মই কি ক'ম আৰু যি কালাৰ হৈছে তাকে পাব। অফিচ ৱেৰৰ কাৰণে বহুতে ভাল হয়, ৰাফিউজৰ কাৰণেও বহুত ভাল হয়। 300, 400 এনেকুৱা ৰেঞ্জতে পাই যাব। আৰু এইফালে পূজা বস্তুবিলাক যে দেখিছে, এইবিলাকো বহুত বেছি দাম নহয় তাতে কিছুমান বহুত কমাব পাৰি দামটো। হ'লচেল মাৰ্কেটো পায় বহুত, সেইটো কাৰণে আপোনালোকে তাতে গ'লে বহুত নিজেই গম পাই যাব আৰু এইফালে চাওকচোন কিমান মানুহ সিদিনাখন, বাপৰে বহুত মানুহ, মুঠতে বহুত মানুহ। মই মানুহৰ উৎপাতত মই নিজে একোৱে বস্তু পিছত ল'ব নোৱাৰিলোঁ। আৰু এতিয়া আমি গৈ আছোঁ, এইফালে চাওক মছজিদ গলিলৈ গৈ আছোঁ। আৰু এইটো গলি যে মই আহিলে কেতিয়াও মিছ নকৰোঁ। এইফালে মই যাওঁ। ইয়াতে বেগ হাউচ বুলি এখন দোকান আছে। এইখন বহুতেই ভাল ভাল কালেকশ্যন আছে ইয়াতে। আপোনালোকে যি বিচাৰে সকলোবিলাক বস্তু পাব। ষ্টেশ্যনেৰী হওক, জুৱেলাৰী হওক, কছমেটিক্স হওক, ঘৰৰ সজোৱা বস্তু হওক, বেগ হওক, চেণ্ডেল হওক, এভৰিথিং যি বিচাৰে, ডেক'ৰেটিভ বস্তু হওক, এভৰিথিং সকলোবিলাক বস্তু ইয়াত পাব। আৰু বেগবিলাকো যে আজিকালি স্লিং বেগবিলাক বহুত ট্ৰেণ্ডত আছে। এইবিলাক দেখিছেনে? বেগবিলাকৰ দাম ইমানো বেছি নাছিলে, 350, 250, 500, আপুনি যেনেকুৱা ৰেঞ্জৰ বিচাৰে আৰু কম দামৰ পৰা সৰু দাম ডাঙৰলৈকে চব বস্তুৱে পাব। আৰু এইফালে চাওকচোন স্কাৰ্টবিলাকৰ কালেকশ্যন ইমান ধুনীয়া লাগিছিলে। স্কাৰ্টবিলাকো বেছি দামো নহয়, 350, 400 এনেকুৱা ভিতৰতে পাই যাব। আৰু এইফালে চাওকচোন এইবিলাক কছমেটিক্সৰ বস্তুবিলাক, এইবিলাক চব যে দেখিছে, এইবিলাক চব হ'লচেল ৰেটত বিকিবৰ কাৰণে সিহঁতি পেকিং কৰি ৰাখে। আৰু এইবিলাক ডেক'ৰেটিভ আইটেমবিলাক যে দেখিছে, চাওকচোন পূজাৰ কাৰণে বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে। মুঠতে এনেকুৱা লাগে যে চব উঠাই আনিম এনেকুৱা নিচিনা লাগে, কিন্তু সেইটোতো সম্ভৱ নহয় ন, বহুত দাম যিহেতু বস্তুবিলাক। আৰু চাওকচোন আপোনালোকক নেদেখুৱাকৈ থাকিব নোৱাৰিলোঁ, ইমান ধুনীয়া লাগিছে। গ্লাছৰ এইবিলাকো বহুত ধুনীয়া লাগিছে। আৰু এই ক্লিপবিলাক যে দেখিছে, চব এইবোৰ হ'লচেলত বিকিবৰ কাৰণে ৰাখি থৈছে। পাৰ পেকেট ধৰক আপোনাৰ 300, 200 এনেকুৱা টাইপত হয় যে বিকি দিয়ে সিহঁতে এনেকৈ পেকেট ছিষ্টেমত। আৰু এইবিলাক ক্লিপবিলাক চব বিকিবৰ কাৰণে এইবিলাক ৰাখি থৈছে। আৰু এইফালে যে দেখিছে ডেক'ৰেটিভ আইটেমবিলাক, কি ধুনীয়া, মুঠতে আপুনি কি নাপায় সকলোবিলাক যি দেখিছে এনেকুৱাই পাব। চব এইবিলাকেই বস্তু আছে, বহুত ধুনীয়া, বহুত ধুনীয়া। এতিয়া আমি এখন বেলেগ দোকানত সোমালোঁ। আৰু তাত এতিয়া এখনতো কছমেটিক দোকানেই হয়। আৰু তাত গৈ পেলাই দেখিছোঁ বহুতেই মানুহ আছে। কিনো কিনিম কিনো নিকিনিম এনেকুৱা নিচিনা হৈ গৈছেগৈ। চাবলৈও দোকানীয়ে আপোনাক বস্তু দেখাবলৈও টাইম নোহোৱাৰ নিচিনা হৈ গৈছেগৈ, ইমানেই মানুহ দেখিছেনে। আৰু তাতে গৈ পেলাই বেছি বস্তু লোৱা নাই, এনেকৈ পাৰফিউম এটা ল'লোঁ আৰু হাজবেণ্ডে ল'লে। আৰু এইফালে এইবিলাক খাৰুবিলাকো মণিপুৰী গল্ডৰে আছিলে, বহুত ধুনীয়া ধুনীয়া আছিলে কালেকশ্যনবিলাক। ভাল আহিছে, আৰু আহিব, আৰু কেইদিনমানৰ পিছত আৰু আহি যাব। আৰু তাৰপৰা কালেকশ্যন যিকেইটা আছিলে তাৰ পৰাই চুজ কৰি পেলাই এনেকৈ খাৰু কেইযোৰমান লৈ ল'লোঁ, গিফ্ট দিবৰ কাৰণে। আৰু এইফালে চাওকচোন স্কাৰ্টবিলাক যে সঁচাকৈ কিমান ধুনীয়া লাগিছে নহয়। প্ৰত্যেকখন দোকানতে এতিয়া বহুত ট্ৰেণ্ডত আছে স্কাৰ্টবিলাক। আৰু ক্ষীণ ছোৱালীবিলাকক যে বহুত ধুনীয়া লাগিব দেখিবলৈ। আৰু মইতো যি পেটেলা নহয়, দেখিবলৈ বেয়া লাগিব, এইটো কাৰণে মইতো এইবিলাক কিনা নাই। কিন্তু আপোনালোকে এই ড্ৰেছবিলাক যে দেখিছে, 400, 500 পৰা ষ্টাৰ্টিং ৰেঞ্জ। আপোনালোকে যেনেকুৱা বিচাৰে তেনেকুৱাই পাই যাব। বহুত ধুনীয়া লাগিছে, আপুনি বিচাৰিব জানিলে বহুত ধুনীয়া ধুনীয়া ইয়াতে বস্তু আছে। আৰু কি আৰু ওলাই থকা বস্তুকেইটাই নহয়, দোকানে কৈ দিলেই হয় যি বস্তু লাগে চব এহেঁতি দেখাই দিব। আৰু যেনেকুৱা কালেকশ্যনত বস্তু বিচাৰে, আপোনালোকে ট্ৰেণ্ডত থকা বস্তু বিচাৰে, এনেকুৱা ধৰণৰ। আৰু এতিয়া চাওকচোন গোটেই দোকানখনৰ মই অলপ আপোনালোকক দেখুৱাই দিলোঁ কি কি বস্তুনো আছে, আপোনালোকে অকণমান ইজি হ'ব। আৰু ফ্ৰেন্সি আহিলেতো ফ্ৰুইটছবিলাকতো এভেইলেবল থাকে। আৰু দেখিছেনে ফ্ৰুইটছবিলাকো কিৱি আছিলে, মই তাৰে ল'লোঁ। ড্ৰেগন ফ্ৰুইটো আছিলে, কিন্তু ড্ৰেগন ফ্ৰুইট লোৱা নাই, মই কিৱি দুটাকে ল'লোঁ, বহুতেই বেছি দাম, তাৰে দুটা ল'লোঁ। আৰু
আৰু এইফালে চাওকচোন মানুহবিলাক ৰাতি 8টা বাজিলে আমি তাত মানে 8টাই বাজি গ'লগৈ কেতিয়া টাইম গ'ল গমেই নাপালোঁ আৰু মানুহবিলাক চাওকচোন এতিয়াও কমাই নাই মানে 8টা বজালৈকে ইমানেই ভিৰ আছিলে সেইদিনা ফেঞ্চি হেল্ল' এভৰিৱান আপোনালোকক এতিয়াহে লগ পাইছোঁগৈ আৰু এতিয়া সময় হৈ গৈছেগৈ 9:20 হ'ল আৰু সেইটো ঘড়ী দেখিছেনে উল্টাকৈ দেখাইছোঁ কাৰণে 9:20 হৈ গৈছেগৈ আৰু এতিয়াহে সময় পাইছোঁগৈ আপোনালোকৰ ওচৰত কথা পাতিবলৈ আৰু এতিয়া ফেঞ্চিলৈ গৈছিলোঁ আপোনালোকে দেখিলে আৰু যিমান পাৰোঁ মই ভিডিঅ'বিলাক আপোনালোকৰ লগত অকণমানকৈ হ'লেও শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিলোঁ যিহেতু বহুত ভিৰ আছিলে মানে কি ক'ম আৰু মানে একদম আঙুলি ভৰাবলৈ জেগা নোহোৱা নিচিনা মানুহ হৈ আছিলে আজি আৰু ফেনখন লগাই লৈছোঁ দেই কথাবিলাক সেইটো কাৰণে মই অলপ ডাঙৰকৈ ক'ব লগা হৈছে আৰু বহুত ভিৰ আছিলে আজি একদম আঙুলি ভৰাবলৈ জেগা মানে নোপোৱা নিচিনা মানুহ মানে ইমানেই মানুহ হৈ গৈছিলে আজি মানে সিমান চাগে মানুহ মেবি পূজাটো নহ'ব নেকি ইমান মানুহ মানে তথাপিতো ভবা নাছিলোঁ আজি ইমান মানুহ হ'ব বুলি গৈ পেলাই দেখিছোঁ ইমান মানুহ আৰু বহুত দূৰতে মানে পাৰ্কিং দিছে গাড়ী নিদিলেও ভালেই হ'ল বাইকতে মানে একদম 1 ঘণ্টামান লাগিছে যাওঁতে কিজানি বহুত দেৰি হৈ গ'লগৈ আৰু সেয়াই আৰু যিমানখিনি পাৰোঁ আপোনালোকক অকণমানকৈ হ'লেও কি ওলাইছিলে এটা মানে আভাস দিলোঁ আৰু আভাস মানে কি আৰু মানে কিনিব পাৰিব আপোনালোকৰ সহজ হ'ব যিখিনি মানে ধৰক গুৱাহাটীৰ বাসিন্দা হয় তেওঁলোকেতো আহি পেলাই ইয়াতে যদি বজাৰ কৰিবলৈ হ'লে যদি ভিডিঅ'টো চাইছে মোৰ ভাগৰ অকণমান হ'লেও মানে কি হ'ব ইজি হ'ব আৰু ফুটপাথৰ বস্তুবিলাক যে কি নাই মানে ইয়াতে কি নাই মানে ইমান ধুনীয়া ধুনীয়া যি মন যায় তাকে পাব মানে খালি মানে আৰু পইচাহে কথা মানে এনেকুৱা বহুত মুঠতে মোৰ ভাল লাগে বস্তুবিলাক গ'লে মানে কি কিনো এনেকুৱা নিচিনা লাগে কিন্তু উপায় নাই আৰু যিকেইটা পচন্দ হয় সেইকেইটাই ল'ব লাগিব কিন্তু নিজলৈ একো বস্তু বজাৰ কৰিবলৈ নাপালোঁ বহুত যিহেতু দেৰি হৈ গ'লগৈ সেইটো কাৰণে আৰু যিমানখিনি পাৰোঁ মই অনলাইনতে শ্বপিং কৰিবলৈ চেষ্টা কৰোঁ আৰু সৰু সুৰাকৈ চবলৈকে এটি বস্তু আনিলোঁ আৰু সেইটো কাৰণে বজাৰ কৰা ইমান যিহেতু নহ'লে আৰু যিকেইটাকে আনিছোঁ আপোনালোকৰ লগত সেইকেইটাকে শ্বেয়াৰ কৰি দিম আৰু যিহেতু ৰাতি এতিয়া বহুত দেৰি হৈ গ'লগৈ আৰু ভিডিঅ' ইমানকৈ কৰি নাথাকোঁ ভাবিছোঁ ভিডিঅ'টো ইমানখিনিতে শেষ কৰি দিওঁ যদি ভাল পালে প্লিজ চেনেলটো মই ছাবস্ক্ৰাইব কৰি দিব নতুন হ'লে চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো প্লিজ এটা লাইক কৰিব কমেণ্ট কৰিব এটা ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ একেবাৰে নাপাহৰিব আৰু আপোনালোকে যি মৰম দিয়ে অকণমান হ'লেও মানে ভিডিঅ'টো বনাবৰ কাৰণে মানে মই উৎসাহ পাম সেইটো কাৰণে ভাল পালে প্লিজ চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি ল'ব সেয়াই আৰু মোৰ ফালৰ পৰা ক'ব লগা ইমানখিনি কথা আছিলে ব'লক তেতিয়াহ'লে যিকেইটা বস্তু আনিছোঁ চাই ল'ব হেল্ল' এভৰিৱান এতিয়া ভাবিছোঁ মই আপোনালোকৰ লগত বস্তুকেইটা শ্বেয়াৰ কৰি দিওঁ যিহেতু বস্তুকেইটা আনিছিলোঁ বুলি আপোনালোকক কৈছিলোঁৱে আপোনালোকেও নিশ্চয় চাবলৈ চাগে মন গৈ আছে আৰু যিবিলাকে ছোৱালী মানুহটো তেওঁলোকৰ বিশ্বাসে একদম চাওঁ লাগিছে হয় মোৰ যিহেতু ক'বলৈ গ'লে মানে কোনোবাই যদি ভিডিঅ' দেখায় কিবা কৰে মানে এনেকুৱা লাগে যে কি আনিছে চাওঁ লাগি থাকে আপোনালোকেও চাগে নিশ্চয় লাগি থাকিব পাৰে সেইটো কাৰণে ভাবিছোঁ লাহেকৈ দেখাই দিওঁ আৰু মই অনা এখন মেকআপ প্লেটখন এইখন হয় আৰু ইয়াত আছে 35টা কালাৰ সব কালাৰ আছে আপুনি যি কালাৰে লয় মেকআপ নহয় দেই চৰি আইশ্বেডো প্লেট ওপৰত আপুনি চকুৰ ওপৰত ইয়াতে ল'ব লাগে আৰু ইয়াতে লৈ পেলাই আৰু পূজাত যাব লাগে সেয়াই প্ৰথমতে এইটো আনিছোঁ তাৰপিছতে এইটো বেগ স্লিং বেগ বুলি কয় আৰু এইটো বেগটো এতিয়া খুব ট্ৰেণ্ডত আছে আৰু এইটো বেগটো আনিছোঁ আৰু বেগটো একদম এনেকৈ চবকৈ আজিকালি ল'লে খুব এইটো এটা চলিছে মই যিহেতু ইয়াত এনেকৈ আছোঁ দেখিছেনে জানো বহি আছোঁ কাৰণে ধৰিব পৰা নাই এইটো এটা শ্বৰ্ট বেগ এইটো বেগটোৰ দামো বেছি নহয় 300 কিমান লৈছে আৰু এইটো মই ফেঞ্চিৰ পৰা আনিছোঁ তাৰপিছত আনিছোঁ এনেকৈ ধুনীয়া ইয়েৰিংছ আনিছোঁ ইয়েৰিংকেইটা দেখাই দিছোঁ মই আপোনালোকৰ লগত এয়া অক্সিডাইড মানে এইটো ইয়েৰিং হয় এইটো বহুত ধুনীয়া হয় আৰু এযোৰ পিন্ধিলে মানে খুব ধুনীয়া লাগিব তেতিয়া মানে আপুনি এতিয়াতো মই এনেকৈ ড্ৰেছত আছোঁ ন ঘৰত থকা ড্ৰেছত আছোঁ কাৰণে ধৰিব পৰা নাই যেতিয়া আপুনি পিন্ধি পেলাই মানে ৱেৰটো যেতিয়া ওলাই যাব ন ভালকৈ মেকআপ চেকআপ কৰি পেলাই খুব ধুনীয়া লাগিব এইযোৰ আৰু এযোৰ আনিছিলোঁ আৰু এইযোৰ হৈছে খুব ধুনীয়া এযোৰ হয়
এইটো মানে বহুত ধুনীয়া লাগিছে মোৰ মানে এইটো যি ড্ৰেছতে নিপিন্ধক কিয় মানে চবৰ লগতে যাব এইবোৰ খুব ধুনীয়া হয় চাব হা এইযোৰ চবৰ লগতে যাব মানে এইযোৰ খুব ধুনীয়া হয় ধুনীয়া হয় এইযোৰ সেয়াই আৰু আনিছিলোঁ আৰু এনেকুৱা খাৰু আনিছিলোঁ দেখাইছোঁ মৰম মানুহৰ লগত আৰু এনেকুৱা খাৰু আনিছিলোঁ এনেকুৱা মোটা খাৰু আনিছিলোঁ মোলে নহয় বাৰু এইবোৰ চব গিফ্ট হয় মোটা খাৰু আনিছিলোঁ এইবিলাকত বেছি টাইম নহয় এইবিলাক চব মণিপুৰী গল্ডৰ হয় এইবিলাকৰ দামো বেছি নহয় এইবিলাক 3 2 এনেকুৱাতে পাই যাব আৰু চামথিং এনেকুৱাতে পাই যাব আৰু আনিছিলোঁ দুটা লিপষ্টিকৰ চেট দুটা আনিছিলোঁ আৰু দুটা এটা হৈছে চুগাৰ নহয় চুগাৰ দিছিলে কিন্তু মই চুগাৰটো নানিলোঁ পাহৰি গ'লোঁ চৰি এইটো মেবিলিনৰ হয় মেবিলিনৰ লিপষ্টিক খুব ধুনীয়া এটা কালাৰ হয় আৰু এইটো মেটৰে হয় বহুত ধুনীয়া এটা লিপষ্টিক দুটা মানে বহুত ধুনীয়া হয় মানে দুটাৰে দাম 300 এনেকৈ কিবা লৈছিলে বহুত ধুনীয়া হয় মানে দামকেইটাও ভাল আৰু কালাৰকেইটাও বহুত ধুনীয়া সেয়াই আৰু এযোৰ এনেকৈ খাৰু লৈছোঁ মাহঁতলৈ বুলি আৰু কোনেলৈ ল'ব আৰু লৈ আনিছোঁ পাৰিছোঁ বাৰু খুলি পেলাই ডিজাইনটো গম পাব পিন্ধি দেখাই দিছোঁ এইযোৰটা খুব ধুনীয়া হয় ধুনীয়া চুৰি এয়া 4 আহিছিলে এনেকৈ যোৰা বহুত ধুনীয়া হয় আৰু দামো বেছি নহয় তেনেকুৱাই মণিপুৰী গল্ডৰ হয় 3 তেনেকৈ লৈছে কিবা মই চব মোটাই আনিছিলোঁ কাৰণে ইমানকৈ মানে মই দামটো উঠা মানে মই পাহৰি গৈছোঁ আৰু এটা বস্তু আনিছোঁ এটা আমাৰ এটা সৰু বেবী আছে কিনিছে আৰু বেবীটোৰ কাৰণে আনিছোঁ এখন গাড়ী আৰু গাড়ীখন ৰিম'টৰ নহয় কিন্তু এখন এনেকৈ যিহেতু সি চলাব পৰা হোৱা নাই এতিয়ালৈকে সেইটো কাৰণে তালৈ এখন গাড়ীখন কিনি আনিছোঁ আৰু এখন এনেকৈ খেলিলে মানে এটা চাউণ্ড কৰে যে সেই চাউণ্ডটো কৰিবৰ কাৰণে মানে তালৈ আনিছিলোঁ আৰু এইখন গাড়ীখন নিছিলে কিমান ডাঙৰ গাড়ীখন আৰু এইখন যে একদম গাড়ীখন মানে ৰিজনেবল প্ৰাইচৰ হয় আৰু এইখন মানে কি হয় ফ্ৰেঞ্চিপাতো চব বস্তুবিলাক হ'লচেলতে বিক্ৰী কৰা হয় ন এখন আমি যিখনৰ পৰা আনিছোঁ সেইখন মানে হ'লচেল মাৰ্কেট হয় মানে এনেকুৱা পূজাৰ কাৰণে মানে এনেকৈ ধৰক বেগত পেকিং কৰি আছে মানে এনেকৈ বস্তু মানে লৈ যাবৰ কাৰণে বিকিবৰ কাৰণে আৰু গোটেই নৰ্থ ইষ্টলৈ বস্তু যায় বুলি কৈছে তাৰ পৰা আৰু এইখনৰ দাম ধৰক আমাৰ তাত যদি যোৰহাট মোৰতো ঘৰ যোৰহাটত ন সেইফালে যদি নিদিয়াকৈ এইখনত ধৰক 500ৰ তলত নাপায় মানে এইখন আৰু ইয়াতে এখনৰ দাম 270 নে 280 এনেকৈ কিবা লৈছে বহুত মানে দামটো সস্তা আৰু বহুত ধুনীয়া গাড়ীখন খুব মৰম লগা এখন গাড়ী সেয়াই আৰু বেছি বজাৰ নাই আৰু এটা আছিলে আৰু এটা মোক এযোৰ কাপোৰ আনিছোঁ এইযোৰ কাপোৰ মই আৰু মেলি পেলাই নেদেখাওঁ আৰু দিয়ক টিকলা বাচ্ছাৰ কাৰণে কাপোৰ হয় আৰু এইযোৰ কাপোৰযোৰ মই আনিছোঁ তাৰ কাৰণে আপোনালোকে পিছত ভিডিঅ'ত গম পাব আৰু তেতিয়া চালে মানে গম পাব সেয়াই আৰু ইমানখিনিয়ে আছিলে আজি বজাৰ ফেঞ্চিত গৈ আৰু বেছি বজাৰ কৰা নহ'লেগৈ আৰু ফ্ৰুটছ আনিলোঁ কিবাকিবি সৰু সুৰা বস্তু আনিলোঁ দুটামান সেইকেইটা আৰু আপোনালোকক দেখাব লগা নহয় ফ্ৰুটছ আনিলোঁ আৰু কি আনিছোঁ আৰু টাৱেল আনিলোঁ কিবাকিবি মানে ফুটপাথত আৰু যিবিলাক টাৱেল কিবাকিবি দৰকাৰী বস্তু কিমান আছিলে সেইকেইটা আনিলোঁ সেইকেইটা আমি কিনি খাওঁ আপোনালোকৰ লগত সেয়াই আৰু যদি ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যদি মোৰ নতুন হয় ছাবস্ক্ৰাইব কৰি দিয়ক এতিয়াই সেয়াই আৰু তেতিয়াহ'লে বাই বাই